গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাই খোজকাঢ়িবলৈ যাওঁতে আমাৰ লগত আলহী আহিছে। আলহী আকৌ বেলেগ নহয় দেই, এইজনাহে আমাৰ আলহী, দেখিছেনে? এতিয়া আহিছে যিহেতু তাকতো কিবা এটা খুৱাই পঠাবই লাগিব, সেইকাৰণে মায়ে এয়া ভাত সানি আছে তাৰ বাবে। মই তাক বিস্কুট দুখনমানো খাবলৈ দিলোঁ, কি ধুনীয়াকৈ খালে। আৰু সি আমাৰ লগত খোজকাঢ়িবলৈ যাওঁতে ৰাস্তাত দেখিলে আমাৰ লগত খোজকাঢ়িবলৈও গ'ল আৰু লগতে আমাৰ ঘৰো পালেহি। এতিয়া তাক মায়ে ধুনীয়াকৈ ভাত অকণমান সানি দিছে মাংসৰ সৈতে। সি সেয়া কিমান ধুনীয়াকৈ খাইছে দেখিছেনে? ময়ো তাক বিস্কুট দুখনমান দিলোঁ, ইমান ধুনীয়াকৈ খাইছে নহয়। আৰু বেয়াও লাগে, এহেঁতি ৰাস্তাতেই থাকে, কি খায় কি নাখায় কোনেওতো নাচায়, য'তে ত'তে যি পায় তাকেই খাই দিয়ে নহয় জানো। আজি যে ইমান ধুনীয়াকৈ খাইছে, সঁচাকৈ মনটো ৰাতিপুৱাই বহুত ভাল লাগি গ'ল। আৰু এতিয়া কাম বন কৰি মেলি আজৰি হৈ এয়া গা পা ধুই আহিলোঁ। এইফালে পাপাৰ ষ্টুডেণ্ট এগৰাকীয়ে এয়া এতিয়া ছট পূজাৰ প্ৰসাদ দি গৈছেহি। ইয়াত আছে ফল মূল, পেৰা, লাড্ডু আৰু এইফালে আছে ঠেকুৱা কাৰ কাৰ প্ৰিয় বাৰু, মোৰ কিন্তু বহুত প্ৰিয়। এনেকৈ আমাক প্ৰত্যেক বছৰেই দিয়ে ষ্টুডেণ্টবিলাকে পাপা ভাগৰ। তো সেয়া আমাৰ ঘৰত পৰা ঠেকুৱা ভৰি থাকে এইকেইদিন। আৰু আনফালে মায়ে এয়া লৰালৰিকৈ এতিয়া ভাত পাতি দিছে, কাৰণ আজি আমি যাম আইতাহঁতৰ ঘৰলৈ। সেইকাৰণে লৰালৰিকৈ ৰাতিপুৱা আজি ৰুটি নবনালোঁ, সেইকাৰণে মায়ে ভাতকে পাতি দিছে সকলোলৈ। খাই বৈ এতিয়া ওলাই আহিলোঁ। তেতিয়াহ'লে আমি একেবাৰে আইতাৰ ঘৰতে লগ পাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমি আহি পাই গ'লোহি আইতাহঁতৰ ঘৰ। এয়া মোৰ আইতা। আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে মোৰ আইতাক দেখিছেই। আৰু এইফালে এতিয়া পাপাই কাটি আছে এটা অনাৰস। বৰ্তাই এয়া বাৰীৰ পৰা আনি দিছে কাটিবলৈ, পাপাকে কাটিবলৈ লগাই দিছে। আৰু আমিও পূৰা কথা পতাত ব্যস্ত হৈ গৈছোঁ, কাৰণ কৰ্মসূত্ৰে ঘৰৰ মানুহখিনিক তেনেকৈ বহুত দিনৰ মূৰৰ পাছতহে লগ পোৱা যায়। সেইবাবেহে বহুত কিবাকিবি কথা ওলাই নহয় জানো। আৰু এইফালে অনাৰসৰ গোন্ধ পাই আমাৰ বৰমাৰ ছাগলীকেইটাও আহি গৈছে আমাৰ লগত, মানে অনাৰস খাবৰ কাৰণে। আৰু এতিয়া চাওঁতে গধূলিয়ে হ'ল, আমাৰো যাবলৈ হ'ল। আৰু ঘৰৰ মানুহখিনিৰ লগত থাকিলে টাইমটো কেনেকৈ যায় গমেই পোৱা নাযায় নহয় জানো। তো এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ, ৰাতিয়ে হৈ গ'ল চাওকচোন। আৰু ঘৰ পায়ে মই লাগি গৈছোঁ কামত, মানে কি আজি হৈছে দেওবাৰ আৰু কাইলৈ হৈছে সোমবাৰ। কাইলৈ মানে আমি শিৱ মন্দিৰত গোপিনীসকলক চাহ খোৱা কথা আছে। তো সেইকাৰণে ঘৰতে কেইটামান নিমকি বনাই লওঁ বুলি ভাবিছোঁ। এইফালে মই আহিয়ে লাগি গৈছোঁ নিমকি বনাবলৈ, কাৰণ কাইলৈ যিহেতু আমাৰ সময় নহ'ব, সেইকাৰণে ৰাতিয়ে সকলোবোৰ কৰি থওঁ। সেইকাৰণে মই এইফালে নিমকি বনোৱাত লাগি গৈছোঁ। আৰু মায়ে লগতে বনাই আছে ভাত, এইফালে দালি পাতি থৈছে। মানে দুইজনী দুফালে কামটো বেলেঞ্চ কৰি আছোঁ। আৰু সেইখিনি মোৰ নিমকিও হৈ গ'ল ৰেডি। আজি হৈছে সোমবাৰ আৰু মই এতিয়া পালোহি শিৱ মন্দিৰ চাকি জ্বলাবলৈ আৰু তেওঁৰ ওচৰত আশীৰ্বাদ ল'বলৈ। আৰু শিৱ মন্দিৰৰ পৰা আহিয়ে এয়া মই লাগি গ'লোঁ পিঠা বনোৱাত, কাৰণ আজি যিহেতু গোপিনীসকলক চাহ খুৱাম। আৰু কালি মোৰ কামবোৰ আধৰুৱা হৈ আছিল, কালি মই অকল নিমকিহে বনাইছিলোঁ। তো আজি মই পিঠা বনোৱাত লাগি গৈছোঁ এতিয়া, কাৰণ ঘৰত কিবা এটা বনাই পেলাই খুৱাব পালে মনটোৱে ভাল লাগে। হোটেলৰ মিঠাই আৰু সদায় খায়ে থাকে নহয় জানো। মই পটককৈ মন্দিৰৰ পৰা ঘৰলৈ আহিলোঁ। এইফালে মায়ে বনোৱা ইডলি পিঠা, মই বনোৱা পিঠা আৰু নিমকি লৈ লৈছোঁ। এইফালে প্লেট, চাহৰ কাপ, এইফালে মই চাহ বনাই আছোঁ। এনেকৈ মোনা এটাতে ভৰাই নিওঁ, কাৰণ গোটেইখিনিতো ধৰি নিবলৈ মানে দিগদাৰ হৈ যাব। তো এইফালে চাহো হ'ব আৰু মন্দিৰজন যিহেতু ঘৰৰ ওচৰত বাবে অকণমান সুবিধা হয়। আৰু এতিয়া নাম সামৰিলে আৰু মই চাহ তাহ বনাই পেলাই লৈ যাওঁ বুলি আহিছোঁ। তো মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই সকলোকে। সুস্থ থাকক, ভালে থাকক সকলো।
বাই বাই। আৰু এটা নতুন ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই। এইফালে চাহও লৈ ল'লোঁ কেটলিতে ভৰাই। যাওঁ এতিয়া।